নমস্কাৰ, মই অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বনাব লৈছোঁ মাছৰ সৈতে জিকা। ইয়াতে মই লৈ লৈছোঁ 3টা জিকা, 2টা বিলাহী, 2টা আলু, ডাঙৰ চাইজৰ পিঁয়াজ এটা আৰু এটা জলকীয়া। জলকীয়াটো আপোনালোকৰ আন্দাজৰ মতে ল'ব। মই সৰু ল'ৰা থকাৰ কাৰণে এটা লৈছোঁ। আৰু মই এতিয়া লৈ লৈছোঁ ধনিয়া গুড়ি, জিৰা গুড়ি, ৰেড চিলি পাউডাৰ আৰু পাঁচফোৰণ কেইটামান আৰু আদা নহৰু পেষ্ট এচামুচ। এতিয়া লৈছোঁ ৰৌ মাছ, লোকেল ৰৌ মাছ। এনেকৈ ধুনীয়াকৈ কাটি ল'ব দীঘলীয়া দীঘলীয়াকৈ জিকা আলুখিনি। পিঁয়াজো কাটি লৈছোঁ, বিলাহীখিনিও একেলগতে সকলোখিনি কাটি লওঁ। ইয়াতে মই কেৰাহীখন গৰম কৰিলোঁ, গৰম কৰাৰ পাছত তেল দিলোঁ, পাঁচফোৰণ কেইটামান দি দিছোঁ। পিঁয়াজখিনি ভাজি ল'লোঁ, ৰঙচুৱাকৈ অলপ ভাজি লোৱাৰ পিছত আদা নহৰুখিনি দি দিছোঁ। নহৰুখিনি গোন্ধ যোৱালৈকে ভাজি ল'ব। ইয়াতে মই এতিয়া মছলাখিনি দি দিম। ইয়াতে মই নিমখ এচামুচ দিছোঁ। নিজৰ সোৱাদ অনুসৰি নিমখখিনি ল'ব। ভালকৈ লৰাই ল'ব। এতিয়া মই লৈছোঁ কাটি থোৱা জিকা আলুখিনি। একেলগে দুইখিনি দি দিছোঁ। ভালদৰে মিশ্ৰণ কৰি ল'ব সকলোখিনি মছলা লাগি যোৱাকৈ। এতিয়া হালধি এচামুচ দি দিছোঁ। এতিয়া 10 মিনিটৰ কাৰণে ঢাকি দিম। এতিয়া মই দিছোঁ বিলাহীখিনি ভালকৈ মিশ্ৰণ হোৱালৈকে ভাজি লওঁ, লৰাই ল'ম। এতিয়া মই দিছোঁ ৰৌ মাছ কেইপিচ। ৰৌ মাছখিনি মই ফ্ৰাই কৰি নাই লোৱা, কেঁচাকৈ লৈছোঁ। আপোনালোকে এনেকৈ লৈ বনাই খাই চাবচোন, কেনেকুৱা লাগে কমেণ্টত জনাব। এতিয়া 10 মিনিটমানৰ কাৰণে ঢাকি দিম। 10 মিনিটমান হোৱাৰ পাছত এয়া মাছখিনি অলপ ধুনীয়াকৈ সিজি গৈছে।
আপোনালোকে লাহে লাহে লৰাই দিব যাতে মাছখিনি ভাগি নাযায়। এতিয়া মই কুহুমীয়া গৰম পানী দিছোঁ অকণমান জোল হ'বৰ বাবে। সেইটো কাৰণে কুহুমীয়া গৰম পানী অকণমান সৰহকৈ দিছোঁ। উতল অহালৈকে মাছখিনিও ভালদৰে সিজি যাব। গৰম পানী দিয়াৰ কাৰণে ধুনীয়াকৈ উতলিবলৈ ধৰিছে। মোৰ এই নতুন চেনেলটোত আগবঢ়াই নিয়াত আপোনালোকে সহায় কৰিব। এতিয়া নমাবৰ সময়ত অকণমান গৰম মছলা দি দিম। মোৰ এই চেনেলটোত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বেল আইকনটো অন কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আৰু মোৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ বাবে যাতে দিব পাৰোঁ। এতিয়া মোৰ জিকা ৰৌ মাছৰ আঞ্জাকণ হৈ গৈছে।